অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে এইটো কোনো ভাল বেয়া পোৱা কথা নাই। আমি অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এই ঘটনা পৰিঘটনাক এতিয়া আমি শান্তি ঘূৰি আহিছোঁ, শান্তি স্থাপন হৈছে। ইয়াৰ কাৰণে এই শান্তিৰ স্বাৰ্থত, চুক্তিৰ স্বাৰ্থত আৰু সাধাৰণ জীৱন যাপনৰ স্বাৰ্থত তেওঁলোকক মুকলি কৰিব লাগে, সেইটোকে আমি কৈছোঁ। আৰু ইয়াত বাধা বা আন যিখিনি তাত কেডাৰসকল আছিল তেওঁলোকক লগ ধৰিবৰ কাৰণে আমাৰ মানে সময়ৰ কিছু নাটনি হৈছিল। জেল কৰ্তৃপক্ষৰ কিছুমান তেওঁলোকৰ নিয়ম নীতি আছে। পুনৰ আমি জেললৈ যাম, তেওঁলোকক খা খবৰ ল'ম। আমাৰ কাৰো প্ৰতি এনেকুৱা মানে চিন্তা নাই। সকলোৰে প্ৰতি আমাৰ সহানুভূতি, সকলোৱে আমাৰ জাতিৰ হকে কাম কৰিছিল, সেইটো আমি সকলোকে একে সমানে আমি সদায় চাই আহিছোঁ আৰু একেলগে আমি যুঁজ দি যাম। ধৰা নাই এনেকুৱাও আমি বিভিন্ন মিডিয়া বা ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ। আপুনি লগ ধৰি কি পজিটিভ দেখিলে আৰু কেতিয়া যোনে এতিয়া জেলত আছে সিহঁতৰ কি আউটকাম হ'ব? নাই, এই কথাটো মই স্পষ্ট কৰিম যে NDBৰ যিখিনি সমস্যা আছে, প্ৰথম সমস্যাটো হ'ল যে তেওঁলোকৰ ৰিহেবিলিটেশ্যনৰ যি পেকেজ আছিল 4203 4203 দিয়া হ'ল। 678 এতিয়া আধৰুৱা হৈ আছিল, এইটো অলৰেডি ফাইনেন্সিয়েল চেংচন হৈছে। তেওঁলোকে ডিচেম্বৰৰ ভিতৰত সেইখিনি ৰিহেবিলিটেশ্যন পাব। দ্বিতীয় কথাটো হ'ল যে মাৰ্টিয়াৰ পৰিয়াল, শ্বহীদ পৰিয়ালক আৰ্থিক অনুদান দিব লাগে। 592 অলৰেডি দিয়া হ'ল আৰু মানে 700ৰো অধিক অলৰেডি গৃহ বিভাগ আৰু স্পেচিয়েল ব্ৰাঞ্চ মানে অসম আৰক্ষী তেওঁলোকে ৰেডি কৰিছে, তেওঁলোকে পাব। আৰু যিখিনি বাকী ৰ'ব তাৰ কাৰণে ভেৰিফিকেশ্যন চলিব। 3 নম্বৰ কথাটো হ'ল যে হাইনিয়াছ আৰু নন হাইনিয়াছ যিখিনি কেছেছ আছে 263 উইড্ৰ কৰা হ'ল। আৰু এতিয়া কিছুমান পদক্ষেপ লোৱা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনাখন কঠোৰ কিছু সিদ্ধান্ত লৈছে, আমি তেওঁক ধন্যবাদ জনাব লাগিব যে তাত যিখিনি কেছ আছে হাইনিয়াছ নন হাইনিয়াছ উইড্ৰ কৰিবৰ কাৰণে কিছুমান টেকনিকেল এতিয়া পৰ্যায়লৈকে যাই পেলাই কঠোৰ এটা সিদ্ধান্ত লৈছে। তাৰ যোগেদি প্ৰায় 600-700 কেছ উইড্ৰ হ'ব। আৰু ইয়াৰ কাৰণে কিছুমান লিষ্টিং প্ৰক্ৰিয়া আমি পুনৰ আৰম্ভ কৰিছোঁ। NDB হওক, আমি এপছুই হওক, চুক্তি স্বাক্ষৰকাৰী সংগঠন। আৰু জেলত NIA আণ্ডাৰত 60 জন আছে। জেলত CBI অধীনত মানে ভাৰ্ডিক দিয়া, লাইফ ইমপ্ৰিজনমেণ্ট দিয়া প্ৰায় 6 জন আছে। সন্মানীয় ৰঞ্জন দৈমাৰী ডাঙৰীয়া আৰু জৰ্জ বড়ো, অজয় বসুমতাৰী, আমাৰ ৰিফিকাং গয়াৰী বা তেনেকুৱা আন সদস্যসকল। তো তেওঁলোকক জেলৰ পৰা মানে ওলাই আনিব লাগে, তাৰ কাৰণে আমি নিবেদন জনাইছোঁ। আৰু ইয়াত কোনেও বেয়া পোৱা কথা নাই। অসমত বহুতো ঘটনা হৈছে, বহুত সংঘাত হৈছে, গুলী বাৰুদ, বম ব্লাষ্ট, বিভিন্ন ঘটনা হৈছে। সময়ত আমি সিজনে সিজনক ক্ষমা প্ৰদান কৰিছে, ক্ষমা বিচাৰিছে। আমিও অসমবাসীৰ ওচৰত এই ঘটনা পৰিঘটনা যোনেই নকৰক কিয়, যি দল সংগঠনেই নকৰক কিয়, আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ। বড়ো জাতীয় সংগঠন হিচাপে যদিও NDB কৰিছিল, BLT কৰিছিল, আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ। আৰু তেওঁলোকে আজি চুক্তিত আবদ্ধ হ'ল, শান্তি প্ৰক্ৰিয়াত তেওঁলোকে আহিল। 5 বছৰ হ'ল চুক্তি, এতিয়া শান্তি, ইয়াত গুলী বাৰুদৰ কোনো পৰিৱেশ নাই, ইয়াত হত্যা হিংসাৰ কোনো পৰিৱেশ নাই। তো এই এটা সন্ধিখনত এটা মানুহে যদি 13 বছৰ জেলত থাকে, 15 বছৰ জেলত থাকে, 16 বছৰলৈকে জেলত আছে, তেওঁলোকে এতিয়া মূল খুঁটিলৈ আহিছে। তেওঁলোকৰ যি কণ্ডাক্ট অফ বিহেভিয়াৰ, তেওঁলোকৰ যি মানসিক শাৰীৰিক যি চিন্তা চৰ্চা কৰ্মৰাজি, সকলো এটা সাধাৰণ মানুহ নিচিনা এতিয়া হৈছে। তো তাকে আমি জেলত তেওঁলোকক বুজনি ল'বলৈ গৈছিল, আলোচনা কৰিবলৈ গৈছিল, তেওঁলোকক শাৰীৰিক আনফাৰ্ল কৰিলোঁ, আমি পতাকাখন উত্তোলন কৰিলোঁ। ধন্যবাদ। ক'ত কৰা হ'ব আৰু নেক্সট? নাই, প্ৰথম আমাৰ সিদ্ধান্ত আছিল কোকৰাঝাৰ মাজমজিয়া বড়োলেণ্ডত BTRত এই কেপিটেলত পতাকাখন 75 ফিট এইটো ইয়াত মানে আমি মানে এষ্টাব্লিছ কৰা। ইয়াৰ পিছত পৰ্যায়ত আমি আলোচনা কৰিম, আমাৰ এক্সিকিউটিভ, আমাৰ ডেলিগেটত আমি আলোচনা কৰিম। আৰু প্ৰয়োজন সাপেক্ষে আমি এই পতাকাবিলাক লাহে ধীৰে জিলা পৰ্যায়ত বা বিভিন্ন য'ত মানে প্ৰয়োজন আছে তাত আমি স্থাপন কৰিবৰ কাৰণে আমি যত্ন ল'ম। ধন্যবাদ। ইয়াৰ বিষয়ে অলপমান ক'ব নেকি? হয়, বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু হাৰিমু আফাদ, গান্ধী হিন্দুস্তানী সাহিত্য সভা, আমি 4টা সংগঠনে যৌথভাৱে BTR চৰকাৰৰ সহযোগত নতুন দিল্লীত অহা 15 আৰু 16 তাৰিখ বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস হয়। সেইদিনাখন সাহিত্য চৰ্চা বিভিন্ন বিষয় আহিব। আৰু 15 তাৰিখে আমি ইয়াত ৰাখিছোঁ যে আমাৰ শিক্ষাৰ লগত ৰাষ্ট্ৰীয় শিক্ষানীতি আধাৰত
আমি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক আমি মাতিবৰ কাৰণে আমি যোজা চলাইছোঁ। ইয়াৰ আধাৰত আলোচনা হ'ব। বিশ্ববিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয়, নৱোদয় বিদ্যালয়বিলাকত বড়ো ভাষা, বড়ো ছাবজেক্ট, বড়ো ডিপাৰ্টমেণ্ট খুলিবৰ কাৰণে আমি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক অলৰেডি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু সন্ধিয়া আমাৰ কালচাৰেল শ্ব'কেছ হ'ব। বড়ো জাতিৰ যি চহকী কলা সংস্কৃতি, বড়ো জাতিৰ যি বাগুৰুম্বা বা বিটিআৰত বসবাস কৰা আন আন জাতি জনগোষ্ঠী, ৰাজবংশী হওক, আপোনাৰ চাওতাল আদিবাসী, বেংগলী হওক, গোৰ্খা হওক, বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াত কালচাৰেল ইয়াত শ্ব'কেছ হ'ব। আৰু 16 তাৰিখে ৰাজঘাটৰ পৰা যন্তৰ মন্তৰলৈকে প্ৰায় 10 কিলোমিটাৰ জোৰা কালচাৰেল প্ৰচেশ্যন বা ৰেলী শান্তিৰ উপলক্ষে এইটো কৰা হ'ব। আৰু 16 তাৰিখে আমি আশা কৰিছোঁ, অলৰেডি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি চিঠি প্ৰেৰণ কৰিছোঁ। আৰু এতিয়ালৈকে আমাৰ তাত যোনটো খবৰ আহিছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া 16 তাৰিখে বা 15 তাৰিখে যিকোনো 2 দিনৰ ভিতৰত এদিন তেওঁ আমাৰ এই বড়োলেণ্ড যি মহোৎসৱ নামেৰে আমি সেই মহোৎসৱ পাতিব বিচাৰিছোঁ, তাত তেওঁ উপস্থিত থাকিবৰ কাৰণে সন্মতি প্ৰদান কৰিছে। আৰু ইয়াৰ ফাইনেল কনচেণ্ট আহিবলৈ আৰু কেইদিনমান লাগিব। তো ইয়াৰ কাৰণে আমি প্ৰায় 5,000ৰো অধিক এই অসমৰ পৰা, বড়ো ভূমিৰ পৰা, দিল্লী, মেঘালয়, মানে নেপাল, ৱেষ্ট বেংগল, বিভিন্ন প্ৰান্তৰ পৰা মানে বড়ো লোকসকল এটা আমব্ৰেলাত, এটা ছাতিৰ তলত আমি একত্ৰিত হ'ম। লগতে আন আন জাতি জনগোষ্ঠীৰ, যিহেতু এইটো শান্তিৰ এটা মহোৎসৱ হয়, কলা সংস্কৃতিৰ এটা মহোৎসৱ হয়, সাহিত্য চৰ্চাৰ এটা মহোৎসৱ হয়, আৰু শিক্ষাৰ এটা মহোৎসৱ হয়। আমি একেলগে বিভিন্ন জাতি জনগোষ্ঠী তাত একেলগে একগোট হ'ম। আৰু এই আপোনালোকৰ চেনেলৰ যোগেদি মই অসমবাসী আৰু বিটিআৰবাসী ৰাইজক জনাব বিচাৰিছোঁ, আপোনালোকে দলে বলে এই কাৰ্যসূচী 15 আৰু 16 য'ত ভাৰতৰ মানে সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত হ'ব, তাত অংশগ্ৰহণ কৰিবৰ কাৰণে সকলোৱে যাতে মানে যায়, তাকে মই সকলোকে বিনম্ৰতাৰে মই আহ্বান জনাইছোঁ। আপুনি